আজিৰ দিনটোত খানা খোৱাৰহে কথা আৰু মানে ডাবল ইনভিটেশ্যন। প্ৰথমতে আহি পালোঁ টপাকাহঁতৰ ঘৰ, মানে আমাৰ টপাকাৰ ভাগিনীয়েকৰ আজিৰ মুখত ভাত দিয়া আছিলে। দুটাকে মমায়েকৰ হাতৰ ভাত খাই বেচেৰা পোৱালি নাখাওঁ কৰি গৈছেগৈ আৰু সেই কণী পেটটোত কিমাননো ভৰাব বেচেৰাটোৱে। বাৰু পোৱালিটো খোৱা হৈ গ'ল, এতিয়া আমাৰ পাল আৰু আইটেমো পিছে এগালমান আছিলে। পেটত অকণমানো জেগা খালী নথকালৈকে ফুল টাইট মাৰি দিছোঁ আৰু। পিছে আজি মুনুকন্দাৰো বিয়া, ৰাতিলৈ আকৌ তাত যাব লাগিব। যাব লাগিব মানে আহি পালোহিয়ে আৰু। সেয়া দৰা আমাৰ। বৌজনীও পিছে ধুনীয়া দেই। বিয়া ঘৰত পিছে সাজি কাচি থকা ছোৱালীবোৰ চোৱা আমেজটোৱে বেলেগ। হ'ব ছোৱালীবোৰ চাই চকু নিবিখোৱাৰ আগতে ভাতটো খাই লোৱাই ভাল। ভেজ আইটেমখিনি স্কিপ মাৰি নন ভেজ ফুল প্লেট লৈ লৈছোঁ। তাতে কেটাৰকেইটা পিছে মোৰ ভিডিঅ' চাই বোলে, অলপমান বেছিকৈও পালোঁ। মানুহো পিছে যথেষ্ট হৈছিলে, যোনে য'ত যেনেকৈ পাই খাই দিছে আৰু। মই পিছে থালি ফুল কৰি আনিছোঁ, মানে আকৌ এবাৰ উঠি যাবলৈ মন নাই আৰু। এটা লালমোহনেৰে মোৰ কি হ'ব, দুটা লালমোহন আৰু লগতে গাজৰ হালোৱা অকণমান। এইজন আমাৰ দৰাৰ ভাগিনীয়েক, লগতে মোৰ ছাবস্ক্ৰাইবাৰ। 1-4 এটাও খালে পিছে। লগ পাই ভাল লাগিল।